Hello guys, আজি আমি বগীবিল দলং আহিছিলোঁ। এতিয়া আমি এই হোটেলত আছোঁ। ব্ৰহ্মপুত্ৰ নদী পানী শুকাইছে, দেখাত পথাৰৰ দৰে লাগিছে আৰু বহুত জোৰকৈ বতাহ বলি আছে। নদীৰ মাজত এয়া নাও আৰু জাহাজ। পানীবোৰ চাওক কি সুন্দৰকৈ জিলিকিছে। বগীবিল দলঙত বহুত সময় কটালোঁ। এতিয়া বগীবিল দলঙক বিদায় দি ঘৰলৈ বুলি উভতিছোঁ। ডিব্ৰুগড় আনি আছে আমি অহাটো যাব পাৰিলোঁ নি আহোঁতে এইফালে ওচৰ হয়